বাৰু সকলোকে নমস্কাৰ। এয়া আজি আকৌ পূজা চাবলৈ ওলাইছোঁ। ক'ত যাম একোত মানে সিদ্ধান্ত নাই, যোৱাটো যাম আৰু আপোনালোককো দেখুৱাম, ব'লক। এয়া আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল, গাড়ী মুনদাদাই চলাইছে, এয়া ওলাই আছে। এয়া যাবলৈ আহিছোঁ, এয়া 3টা গাড়ীত। এইটো মৌচুমী মাজতে এয়া উঠাই লৈছোঁ। হাই কৈ দিয়া। হাই, হেল্ল', নমস্কাৰ। নমস্কাৰ। আৰু এয়া আমাৰ মুনদাদা গহিন্দা গাড়ী চলাও কি আছে। এয়া আমাৰ জামুগুৰি লোকেল পূজা। প্ৰত্যেক বছৰ ইয়াতে মানে হেৰি পূজা পাতে, এইবাৰ তেনেকৈ উদযাপন কৰিছে পূজা সমিতিয়ে। কি হ'ল এটা কুৱেশ্যন আছিলে, আমি যে পূজাক চাবলৈ যাওঁ, পূজাই কেলে আমাক নাচায়? কাৰণ পূজাৰ লগত আমাৰ এটা মনৰ সম্পৰ্ক আছে, যিটো পূজাৰ আমাৰ লগত নাই। সেই সম্পৰ্কটো কি মানে নামেৰে জনাজাত কৰিলে ভাল হ'ব? সেই সম্পৰ্কটো বেলেগ ধান্দা হয় নাই? চাৰ্টটো কাপোৰ কমিলে নি? তোমাৰ 5টা ৰং আছে যে। এইটো এইবোৰ আজিকালি ডেকা লাইফষ্টাইল জানি ফেশ্বন ন? ফেশ্বনটো কোন আছিলে? মনীষ পল। এই শুনক, আজিকালি সকলো বস্তুতে ফেশ্বন। এতিয়া কেতিয়াবা অভাৱত পৰিও কেতিয়াবা কিবা স্বভাৱ নষ্ট হয়, নতুনকে কিবা বস্তু আৱিষ্কাৰ অভাৱে আৱিষ্কাৰ এইটো হৈছে। এইটো মানে কি ভাবিলে, প্ৰথমতে যিজনে মানে কাপোৰটো আৱিষ্কাৰ কৰিব লৈছিলে ডিজাইনটো, সেইজনে মানে কি কৰিলে, যেতিয়া তেওঁৰ মানে অভাৱ আছিলে, তেওঁ কি কৰিলে, চাৰ্ট এটা দৰকাৰ হ'ল, এই আমাৰ এনেকুৱা পূজা চাবলৈ যাম বুলি ভাবোতে চাৰ্টৰ দৰকাৰ হ'ল। সেইকাৰণে কি হ'ল, বেলেগ বেলেগ কাপোৰ মানে একে ৰঙৰ কাপোৰ তেওঁৰ ওচৰত অভাৱ আছিলে, সেইকাৰণে বেলেগ বেলেগ কাপোৰ তেওঁ আনি জইন লগাই এইটো ডিজাইন বনাইছিলে। পূজাত ফেশ্বন ডিজাইনাৰ ঘূৰি ফুৰিছিলে, আপুনি গম পায় নে? আপোনালোকে ফেশ্বন ডিজাইনাৰ এজনে তেওঁৰ ফেশ্বনটো দেখিলে আৰু ফেশ্বন মণিমুগ্ধ হ'ল আৰু মনোমুগ্ধ হৈ পিনি কি কৰিলে, এনেকুৱা চাৰ্টৰ ডিজাইন বনাই। এটা সৰু প্ৰশ্ন আছিলে, এনে আপুনি 1 মিনিটত কিমান মিনিট কথা পাতিব পাৰে? 1 মিনিটত তুমি যিমান দিয়া বাৰু, মোৰ কেপাচিটি চাই মই সিমান পাই দিব পাৰিম। বাৰু, লগ পাম পূজাত, ভাল লাগিব। পূজাত লগ পাম মানে গম পাই নে? এয়া বেঙেনা খোৱা পালোহি। এফালে চিধা নাই দিয়া, লেফ্টতো দিছে, ৰাইটতো দিছে। মানুহে সদায় ৰাইট ল'ব লাগে, কিন্তু আমি ৰাইটে লৈছোঁ। সেইটো কাৰণে গৈ আছোঁ। এইখন টাটা কোম্পানী গাড়ী, টাটা কোম্পানী গাড়ী, মানে টাটাটো আটা কৰি থৈছে, টিটো হেৰাই আছে। আগতীয়া গাড়ী ক'ত ৰখাব দিছে নাজানো, তাকে গৈ থাকোঁ আৰু। বাইকত দিয়াহেঁতেন চিধা গৈ থাকিব পাৰি, কিন্তু নাই দিয়া আৰু কি ক'ব। গাড়ী ৰখা হৈ গ'ল, গাড়ীৰ পৰা নামি আহিছে। দাদা কিবা ক'ব? পূজা চক আমাৰ দলে নাই আৰু। জেকেটটো লৈ আহিছে যে, সেইটো আমাৰ মালিকৰ নি? মালিকৰ ঠাণ্ডাটো বেছি ন? ঠিকে আছে। গাড়ী আহিছে এইফালে। এজনে জেকেট লৈ গৰমত থাকিব নাই পৰা, এইফালে খুন্দিয়াই দিছে, এক্সিডেণ্ট হৈ গৈছে। জেকেট লৈ এজনৰ তৎনিকা হৈ গৈছে। হয়তো আজি লেতেৰা পানী মৰাটো অফ হৈ আছে, আকৌ খুলিব চাগে অহাবাৰ পূজালৈ। এইটো এতিয়া পেণ্ডিং কৰি দিছে। বদনাম গাঁৱতে পানী পৰিলে, সি ঐ দাদেই পাইছিলে। এতিয়া গাটোকে ধুই জানি বহুত দিন গা ধোৱা নাই। ব'লা তুমি মই চেম্পু আনি দিম। লিলিল চাবোন। বজাৰ এই কাণতে বজাৰ দিছে। বজাৰৰ মাজত কাপোৰ বজাৰ, কাপোৰ নলওঁ, চাবলৈ আহিছোঁ। ঠুমকা
এয়া ওলালোহি আকৌ পাচলি বজাৰ, কিন্তু পাচলি নলওঁ। হে দেৱী এয়া জেল মাৰ্কেট ষ্টেট বেংকৰ ওচৰত দেৱী লগ পালোঁ। হেল্ল' নিম্পল ভাই, হাই নমস্কাৰ, পূজা শুভেচ্ছা থাকিল। হাই এতিয়া ল'ৰাই নতুন গাড়ী লৈছে, কংগ্ৰেছৰ ইলেকশ্যন মোক ক'লে চাওঁ হলৰ মালিক চাওঁ। অঁ এয়া হৈ গ'ল, হ'ল ভিডিঅ' বন্ধ হ'ল। এয়া লাষ্ট কৰিছে ল'ৰা। একদম টেনিছ ক্লাবৰ ওপৰৰ পৰা আপোনালোকক একদম ড্ৰোনৰ ভিউ এটা দিলোঁ বুলি ভাবিছোঁ, ওপৰৰ পৰা। আইও কোনোবাই পিছফালৰ মাৰিলে ভৰিতে, ফৰফৰাই গৈছে। এয়া টেনিছ ক্লাবৰ ওপৰৰ ভিউ এইটো। আজি মানুহ ঢেৰ, আজি জিৰণি আচলতে। আজি কাইলৈ যিহেতু উটনি, সেইটো কাৰণে মানুহ বহুত হৈছে আজি গোলাঘাটত। কি খাইছা? আইচক্ৰীম খাইছোঁ। কোনে খোৱালে? নামটো ক'ব নোৱাৰি। কেনেকুৱা লাগিছে? একদম পূজা ফিল্ডটো হৈছে, কিন্তু মই পূজাক দেখাই নাই এতিয়ালৈকে। কি বস্তু পূজাক বিচাৰি ফুৰিছোঁ, পূজাৰ সন্ধানত ওলাই আহিছোঁ। এতিয়া পূজাক পোৱা নাই। পূজাক ক'ত? মই এতিয়া লাগে পূজাক ক'ত পাম? জেগাত ব'লা। তোমাৰ পূজা নেকি? তোমাৰ পূজা ইয়াত অকণমান দেৰিকৈ পূৰা ডিজে নাইট চলিব। পূজা কমিটিয়ে আয়োজন কৰিছে ডিজে নাইট। কোনোবা ডিজে কোনোবা আহিব, নাম চাম নাজানো তেনেকৈ ডিজেবোৰক। আমি অকল জুবিন দাকে চিনি পাওঁ, সেইটো কাৰণে মানে ডিজে যিমান গুৰুত্ব নিদিওঁ আৰু। মানে মানুহ বহুত হৈছে, সেইটো কাৰণে মানে অকণমান নিজেও সাৱধানকৈ থকাটো ভাল। আচলতে মানে কাৰোবাৰ গাত কেনেবাকৈ হাত চাত লাগি গ'লে কথাটো অকণ বেলেগ হয়। সেইটো কাৰণে নিজে সাৱধানতাটো মানি মানে চলিব লাগে। তেনেকৈ কৰি যাওঁতে আমাৰ বহুত দেৰি লাগিলে ইফালে পাৰ হ'বলৈ, কিন্তু বাৰু ভালেই লাগিলে পূজা চাই। এতিয়া বাই বাই দিয়ক, ৰাতি হ'ল, বহুত ৰাতি হৈ গ'ল। সেইটো কাৰণে আপোনালোকে শুই থাকক। গুড নাইট, শুভৰাত্ৰি।